हेलो गाइज गुड मर्निंग আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া ৰাতিপুৱা 4টা বাজিছে একেবাৰে নিজান হৈ আছে পৰিৱেশটো সোঁফালে বেলিটো ওলাইছে আৰু অলপ অলপকৈ ৰাতিপুৱাৰ পৰিৱেশটো সঁচাকৈ বৰ ভাল লাগে সেমেকা বতাহজাকে গোটেই গাটো ঠাণ্ডা পেলাই যায় এইফালে আকৌ আমাৰ মেহুজনী চোতালতে পেট পেলাই শুই আছে কেমেৰাটো দেখি আকৌ কিবা খোৱা বস্তু বুলি তাই আগবাঢ়ি আহিছে তো এইফালে বতৰটো চাই ভাবিলোঁ ধানকেইটাকে ৰ'দত উলিয়াই দিওঁ ভঁৰাললৈ আকৌ প্ৰথম মোকে উঠাই দিলে তো ভঁৰাললৈ উঠি দেখিলোঁ মেৰৰ ওপৰত আকৌ ককাই টিং দি থৈছে বান্দৰ সোমাব নোৱাৰাকৈ ধানখিনি এখৰাহীকৈ নমাই লৈ চোতালতে মেলি দিছোঁ এতিয়া ধানখিনি মিলি হৈ গ'ল আৰু খৰাহীকেইটা ভিতৰত থৈছোঁ আৰু এইফালে মাৰ গা বেয়া কাৰণে আকৌ ছাগলীকেইটা দিবলৈ আজি মোকে পঠিয়ালে তো ব'লক ছাগলীকেইটা পথাৰত খেদি থৈ আহোঁগৈ যা এতিয়া পথাৰত ছাগলীখিনি দি আহি আছোঁ আৰু এতিয়া যিহে গৰম পৰিছে গাটো দি আকৌ অলপ পাম বাই বাই তো আবেলিয়ে হ'ল সেইবাবে ভাবিলোঁ অলপ ৰাস্তালৈকে ওলাই যাওঁ তো ঘৰৰ পৰা আকৌ দেখিলোঁ অকণমানি সাপ এটা আমাৰ ভিতৰতে সোমাই আছে মই হ'লে এই সাপটো চিনি পোৱা নাই আপোনালোকে যদি চিনি পাইছে কমেণ্ট কৰি জনাবচোন আৰু এইফালে আমাৰ ভাতো ৰেডি হৈ গ'ল যদি ভিডিঅ'টো চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই